হেৰি চাহ লওক কিতাপ কি পঢ়িছে নকবা ঘৰত থাকি থাকিনো কি কৰিবা আৰু কিতাপ দুখনমান পুৰণা কিতাপ আছিলে তাকে উলিয়াই লৈছোঁ তাকে ভাবিছোঁ পঢ়োঁ খুব ধুনীয়া কিতাপহে বঢ়িয়া কথা লিখা আছে মাজে মাজে দুই এখন কিতাপ পঢ়িবও লাগে এতিয়া আৰু ঘৰৰ কামো বিশেষ নাই ঘৰটো চাফা কৰি কৰি আমনিয়ে লাগিছে কিমাননো আৰু চাফা ঘৰটোকে চাফা কৰি থাকিবা হ'ব দিয়ক আপুনি অকলে চাফা কৰা নাই ময়ো সমানেই চাফা কৰিছোঁ আৰে তুমিও কৰিছা সমানেই কৰিছোঁ দিয়াচোন তথাপি আৰু আমনি লগা কাম হৈ গৈছে আৰু সেইটো কিমান চাফ কৰিবা এটা ঘৰকে আৰু হ'ব দিয়ক আপুনি আৰু ঠাট্টা কৰিবলৈ নেৰে ৰ'বাচোন বিস্কুট চিস্কুট একো নাই দেখোন বিস্কুট চিস্কুট একোৱেই নাইকিয়া হৈছে ঘৰখনত আপুনি ওলাই যাব বিস্কুটকে আনিবলৈ ওলাই যাম মানে হয় তুমি কি কোৱাহে এই বিস্কুট আনিব গৈ মই বাহিৰত গৈ সেই টীকাকৰণ কৰি আহিব লাগিব এতিয়া আৰু তাৰ ভিডিঅ' বনাব ইয়াৰ ফেচবুকত তাৰ হোৱাটছআপত সেইবিলাক ইজনে সিজনক শ্বেয়াৰ কৰিব ইমান লাজৰ কথা মই নাই লাগিলে মই এই সুদা চাহ কাপ খায়েই জীয়াই থাকিম তথাপি বাহিৰলৈ টীকাকৰণ কৰিব নাযাওঁ হ'ব দিয়ক খালি চাহ কাপকে খোৱা আৰু শুনকচোন এই মই বহুত দিন লগৰ কেইবাগিলৰ কথাই পতা নাই আজি ফোনতে অকণমান দেৰি কথা পাতো দিয়ক আপুনি আছেই মানুহটো শুইয়ে আছে পাতা লগৰ কেইজনীৰ লগত ফোনত কথা পাতা খবৰ লোৱা কোনে কি কৰিছে চবেতো ঘৰতে আছে চবকে ভালকে থাকিব দিয়া বিয়নীৰ মেলখন আজি ফোনতে আৰম্ভ কৰা খালি টাইমটো চাই ল'বা আৰু পাতিবাচোন তোমালোকৰ সেই কিজানি মাইকী মানুহৰ ইজনে সিজনক খবৰা খবৰি হৈ পেলাই ক'ৰবাত কৰোণা ভাইৰাছৰ মেডিচিন ওলাবও পাৰে হেৰি আপুনি তেনেকে কথা নক'ব গম পাইছে নে সদায় সদায় আপুনি কিয় সেনেকে ঠাট্টা মাৰি থাকে আমি কিবা বিয়নী মেল কথা পাতো নেকি সেনেকে নক'ব গম পাইছে শুনাচোন চাহ একাপ আৰু দিবা নেকি নিজে চাহ একাপ বনাই লওক হৈছে আজি জগৰ লগালো বৰলৰ বাহাত হাত দিলো চাই পাওঁ কৃষ্ণ প্ৰভু নাই খালি হেল্ল' নমিতা মই ইমান দিনলৈকে তোমালোকক ফোন কৰিবলৈ পৰা নাই মনটো একে বিৰাট বেয়া লাগি আছে জানানে সঁচাকৈ একদম কামৰ পৰা একেবাৰে সময়ে উলিয়াব পৰা নাই মানে আৰু ইমান বেয়া লাগিছে তোমালোকে এইকেইদিন আহিবলৈ পৰা নাই হয় দিয়া ইমান বেয়া লাগিছে নহ'লে আমি গোটেইকেইজনী বহিছে ইমান সঁচাকৈ দেই তাকেহে আকৌ হয় দিয়া এতিয়া আমাৰো সেই এওঁ আছে নহয় এইকেইদিন এওঁ আছে নহয় ঘৰতে সেইটো কাৰণে খুব কামত লগাইছোঁ পাওক অকণমান কৰক কামবিলাক কিমান আমি মাইকী মানুহ মিজুকিজনী অকল কৰি থাকিম কামবিলাক ভাগ বতৰা কৰি মেলি ল'ব লাগে মই সেইটো কাৰণে চব কৰিবলৈ দিছোঁ মই এইকেইদিন খুব টিকটক বনাইছোঁ হয় হেৰি তুমি এই ভূমিকা আৰু অঞ্জুৰ ক্ষেত্ৰত তুমি সেই লাইনত লগাইছোঁ লাইনত লগোৱা গোটেইখিনি কথা পাতোঁ ন হয় নমিতা মই কৰিম নিশ্চয় কৰিম মই নিশ্চয় কৰিম তোমালোকেও কৰিলা যিহেতু ময়ো কৰিম হয় দিয়া হয় কৰিম নিশ্চয় কৰিম কি কৰা হে হয় দিয়া হ'ল নে নাই তোমালোকৰ নমিতা হ'ব দিয়াচোন পাছতে কথা পাতিম দেই বাপৰে বাপৰে সেইকেইজনীক ইয়াতে মাতি নলোৱা কেলে ইমানকে যদি ফোনত লেক কেইটা বজাই দিছা তুমি সেইজনী মাতি লোৱা ইয়াতে মই ভাল বেয়াহে কথা সুধিছোঁ আমাৰ কথা পাতি শেষেই নহ'ল মইহে জগাটো লগালো চিঞৰ বাখৰ কৰিছে মানুহজনে দিয়ক ল'ৰাটো মোক দিয়ক লোৱা ইমানকে সি গাখীৰ খাব বিচাৰি আছে ভোক লাগিছে ল'ৰাটো কিনো ইমানকে পৃথিৱীৰ ডাঙৰ কথাটো পাতিছাহে তোমালোকে হ'ব দিয়ক আপুনি ইমানকে মোক ঠাট্টা কৰি থাকিব লাগে ইমান চিঞৰ বাখৰ কৰিব লাগে মই চাহ একাপ বনাই আনোগে বনোৱা চাহ একাপ বনোৱা ৰ'বচোন কথা এটা শুনিব গম পাইছে নে কি
এতিয়া সেইদিনাখন কথা পাতোতেহে এতিয়া ওলাইছে কথাখিনি আমি আকৌ গমেই পোৱা নাই নহয় আকৌ কি সেইদিনাখন বোলে হেৰিয়াত ক'ৰবাত মেডিকেল এখনত বোলে ল'ৰা এটা জন্ম হৈছে মেডিকেলত ল'ৰা জন্ম হয় সেইটো কিবা ডাঙৰ কথা মোৰ কথাটো শুনক আপুনি ল'ৰাটো জন্ম হৈছে বোলে তাৰ বোলে দাঁতো আছে আৰু সেয়া বোলে ভগৱানৰ অৱতাৰ আৰু শুনকচোন মোৰ কথাটো আৰু সেইজনা বোলে এই ভগৱানৰ অৱতাৰ লৈ আহিছে আৰু বোলে কৈছে মানুহবিলাক বোলে এই এইটো কি বুলি কয় নাইকিয়া হ'ব বোলে পৃথিৱীখন ধ্বংস হ'ব আৰু গোটেইখনকে এই চাকি জ্বলাবলৈ কৈছে তোমালোক কি পাগল হৈছে নেকি নতুনকে জন্ম হোৱা বাচ্চা এটা ক'ৰবাত দাঁত গজে সি কথা ক'ব আৰু শুনকচোন সেইদিনাখন বোলে নমিতাহঁতে বোলে সেই কৰোণা ভাইৰাছৰ মানে ঘৰতে পূজা এখনো পাইছে আৰু লুচি ভাজি খুৱাইছে আপুনি গম পাইছে মই এতিয়া কিন্তু মানুহ কেইজনমানক মাতি দিওঁ আৰু লৈ আহক আপুনি আৰু মই ঘৰতে পূজা পাতল কৰিম কৰোণা ভাইৰাছৰ তাৰমানে সেই কৰোণা আগতে সেই বেমাৰৰ কাৰণে পূজা পাতল কৰিছিলে বেমাৰ খেদিবলৈ এতিয়া তাই বেমাৰ মাতি আনিব পূজা পাতল কৰি পেলাই সেই কৰোণা ভাইৰাছক কোনোবাই লুচি ভাজি খুৱাই মাতে হা লুচি ভাজি তাতকে মোক এবাৰ বনাই খোৱাচোন আপোনাক মই যি কৈছো আপুনি সেইটো শুনক মুঠতে মই ঘৰত কৰোণা ভাইৰাছক পূজা পাতিম আৰু মোক মানুহ কেইজনমান মাতি দিয়ক লুচি ভাজি বনাই মেলি মুঠতে কৰোণা ভাইৰাছক শান্ত কৰিম ঠিক আছে তাতকে মই এটা সাইনবোৰ্ড এখন লিখি পেলাই বাহিৰলৈ ওলাই যাওঁ কৰোণা মোক খা এইবিলাক মানুহ আৰু নোৱাৰি আৰু দেই যোৱা আকৌ কি হ'ল এই নমিতা কথা এটা ক'বলৈ পাহৰিলো নহয় ৰ'ব দেই কি আৰু ফোন